Taman foto uঠিম বলক টু কি ধুনীয়া হে দোস্ত ৱেলকাম টু মাই এনাডাৰ ব্লগ গাইজ আপোনালোকক আগতীয়াকৈ মই দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ কাৰণ আজি 1 তাৰিখ ভিডিঅ'টো 2 তাৰিখে আপলোড হ'ব আৰু গাইজ আমাৰ ইয়াতে হাজো মাধৱ মন্দিৰত দুৰ্গা পূজাৰ কিবা আয়োজন চলিছে তো কি আয়োজন চলিছে আমি চাম আৰু আপোনালোকক দেখুৱাম আপোনালোক মই এটা কথা কওঁ আপোনালোকক যে লাষ্ট ভিডিঅ'ত মই এটা কুৱেশ্যন কৰিছিলোঁ যে নিগ্ৰো মানুহৰ বাচ্চা জন্ম পালে বাচ্চা দাঁতৰ ৰং কেনেকুৱা হয় ক'লা বগা না সেউজীয়া তো এতিয়া মই এনচাৰটো দিবলৈ যাইছোঁ বাচ্চা জন্ম পালে দাঁত নাথাকে আৰু এতিয়া বৰ্তমান ভাজনে খেলা খেলিব গৈছে ভাজনে খেলা খেলি অহাৰ পিছত ফ্ৰেছ ট্ৰেছ হৈ একদম পূজাৰ কি আয়োজন চলিছে চাবলৈ যাম আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক বলক মই এতিয়া ৰেডি তো বলক মাধৱলৈকে যাওঁ তাত কি পূজাৰ আয়োজন চলিছে চাওঁ বলক 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 চিনাকি আজি আহিছে আৰু আমি চব একেলগে যাওঁ গাইজ চিনাকি হৈ যাওঁ আমাৰ ঘৰ আহি পেলাই আৰু সিও বোলে আমাৰ লগত যাব কাঞ্চি বেচে দে যো কান্দনাংগে তই बहुत दुख रिक्शा भाड़ा ही ना पूजा बोली साला ये दुख का खत्म नहीं होता बे দুখ হৈছে বোলে বেচেৰা বহুত দে যো 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 বলক গাইজ এতিয়া আমি এনেকৈ যাইছোঁ আৰু এণ্ট্ৰি মাৰিলে আৰু মই বৰ্তমান পেণ্ডেলৰ ভিতৰত আছোঁ আৰু মোৰ পিছলৈ চাওক কিবা কানি আয়োজন চলিছে আৰু আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ চাওক এয়া চাওক দুৰ্গা মাৰ মূৰ্তিটো পূৰা মাছ ভাগত ৰখা হৈছে আৰু এইফালে চাওক ফাংচন চাংচন প্ৰত্যেকবাৰে হয় এইবাৰ কোন গায়ক আহে নাজানো আৰু এইফালে কিবা নামৰ প্ৰেক্টিচ চলিছে নেকি আৰু এইডাল বেলগাছডালৰ তলত এটা মূৰ্তি ৰখা হৈছে আৰু এইফালে চাওক দোকানবিলাক দিয়া আছে পূৰা আইচক্ৰীম তাৰপৰা এইফালে দোকান দিয়া আছে আৰু সিমান ভালকৈ খোলা নাই দোকানবিলাক মেইন পূজালৈকে গোটেই দোকানবিলাক খুলিব আৰু এইফালেৰে পাৰ্কলৈকে যাওঁ বলক মই এতিয়া পাৰ্কৰ ফালে আহিছোঁ আৰু আপোনালোকে চাওক পাৰ্কখন কিমান ধুনীয়া কৰি সজাইছে আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ গাইজ চাওক কিমান ধুনীয়াকৈ সজাইছে ইমান ধুনীয়া লগা হৈছে নাজাৰাটো এতিয়া ইয়াৰ পৰা যাওঁ আৰু কুলেটি কি ছিল रहा सिगरेट के खाई लो रहा बाकी हैं जी ये खत्म हो रही है बाकी हैं जी তো গাইজ পাগলা অলপমান এৰ কথা বাদ দি তো আমি এতিয়া কুৱালিটি ফালে যাওঁ আৰু কুৱালিটিত কেনেকুৱা সজাইছে আপোনালোক দেখুৱাব বলক গাইজ এই চাওক কুৱালিটিৰ গেট আৰু আমি এতিয়া এণ্ট্ৰি মাৰোঁ বলক হেমু মামা ইমান ধুনীয়াকৈ সজাইছে এই বিল্ডিংটো কি ধুনীয়া চাওক চাওক ইমান ধুনীয়া গেট বনাইছে গাইজ গেটটো চা না ৱাও কি মজা লাগিছে এন্ট্ৰি এন্ট্ৰি গাইজ ৱাও কি মজা লগা হৈছে অ' মাই গড সঁচাকৈ গাইজ বহুত ভাল লাগিছে আৰু আপোনালোকে আহিব ৱা সৰু ছোৱালীবিলাকৰ কাৰণে এইবিলাক কি কৰিছে মোৰ পিছলৈ চাওক পিছলে খালা কি বুলি কয় নাজানো গাইজ তাৰমানে সৰু ছোৱালীবিলাকে ইয়াতে আহিলে উঠিব পাৰে 50 টকা দি কেনে আৰু আপোনালোকে আহিলে আপোনালোকে যদি সৰু সৰু বাচ্চা আছে উঠিব পাৰিব এতিয়া পূজা চত আহি পালোঁ আৰু আপোনালোকে এণ্ট্ৰিটো দেখালোঁ কিমান ধুনীয়া হৈছে আৰু ভিতৰত কি কৰিছে বলক চাওক ভিতৰত আহি গম পালোঁ কিবা ফাংচন চলিছে সৰু সুৰা আৰু বেছি দেৰিকৈ নাথাকোঁ আৰু আপোনালোক কিমান দেখাব পাৰোঁ দেখুৱাওঁ কিন্তু বেছি ৰাতিকৈ থাকিব নোৱাৰোঁ পিছফালে কিবা সজাইছে আৰু তাতে মই 2টামান ফটো উঠিম বলক তামান ফটো উঠিম বলক कैसे कैसे लोग रहते हैं यार यहाँ पर তাত কেইটামান ফটো উঠিলোঁ আৰু এতিয়া ফাংচনৰ ভিতৰৰ ফালে যাইছোঁ বলক চাওক গাইজ ফাংচন এইখন চাওক না গাইজ ইমান মানুহ হাউচফুল হৈছে আৰু একদম বা মানুহ গায়কনী সাগৰিকা বাইদেউ আহিব সেইবাবে ইহঁতে একে ৰঙৰ মেখেলা পিন্ধি একদম লাইন পাতি আছে দে এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আৰু পূজা বুলি ক'লেতো আপোনালোকে জানে জিলাপি মেইন তো অলপমান জিলাপি কিনি ঘৰলৈ যাইছোঁ বলক চিনাকি এযোৰ পইচাটো দি দিলোঁ আৰু এতিয়া জিলপা ল'ব অলপ जिलेबी खावा ना पाते किंतु घरों कांदे এয়া চাওক গোল গোল জিলাপি পেকিং কৰি দিলে এতিয়া লৈ লওঁ চিনাকি হৈছোঁ ল ই বেটা ভিডিঅ' বনাই থাকে এতিয়া কুলিটিক বাই বাই দিওঁ আৰু বলক ঘৰলৈকে যাওঁ আৰু লাষ্টত আপোনাক এটা কথা ক'ব লগা আছে বলক
কথাটো শুনাইছে গাইজ সঁচাকৈ কোৱালিটি বহুত ভাল লগা হৈছে আৰু আজিতে এনেকুৱা পিছত পূজাৰ দিনা আৰু কেনেকুৱা হ'ব গাইজ এতিয়া ঘৰ আহি পালোঁ আৰু আপোনালোক যে এটা কথা ক'ম বুলি কৈছিলোঁ আজি জাষ্ট ট্ৰেইলাৰে আৰু মেইন পূজা বাকী আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এই আৰু আপোনালোকে ভিডিঅ'টো সেইকাৰণে চাই থকাৰ বাবে ধন্যবাদ আকৌ লগ পাম তাতে চিউ নেক্সট ভিডিঅ' পূজা মেইন পূজা আহিছে